Hello guys, আজি মই আহিলো নতুন এটা ভিডিও লৈ। আজি যেহেতু সৰস্বতী পূজা মই স্কুলৰ বুলি ওলাই আহিলো। আপোনালোকে জানে না আমাৰ স্কুলতো সৰস্বতী পূজা আয়োজন কৰিছে। আমাৰ স্কুলত প্ৰত্যেক বছৰে সৰস্বতী পূজা হয়, কিন্তু এখন স্কুলত এয়া মোৰ ফাৰ্ষ্ট সৰস্বতী পূজা স্কুলত, কিয়নো এইখন স্কুলত এবছৰে মই ফাৰ্ষ্ট এডমিশ্যন লৈছোঁ। চাওকচোন ইমান ল'ৰা ছোৱালীও আহিছে, চাওকচোন ইমান ধুনীয়াকৈ আয়োজন কৰিছে, দেখিয়ে ভাল লাগি গৈছে। যিহেতু আমাৰ স্কুলৰ 40 years হৈ গ'ল, তাৰ বেনাৰখন লগাই থৈ দিছে। ময়ো অলপ ভাবিলোঁ পূজা কৰি আহোঁ, সেই বাবুলৈ মই অকলে পূজা মণ্ডপৰ ফালে আগবাঢ়ি গ'লোঁ। কিন্তু জানেনে মই জোতা পিন্ধিয়ে সোমাই পাইছিলোঁ, আৰু মোক মায়ে মাতি পেনে জোতা খুলিবলৈ ক'লে, আৰু মই জোতা খুলি পেনে গ'লোগৈ। এয়া চাওকচোন মণ্ডপৰ ভিতৰত সৰস্বতী মা কিমান ধুনীয়াকৈ সজাই থৈ দিছে। এই পণ্ডিতজী চবকে আশীৰ্বাদ দি আছে। সৰস্বতী মা সেৱা কৰাৰ পিছত এনেদৰে স্কুলত অলপমান দেৰি টাইম পাছ কৰি তাৰপিছত ঘৰ গুচি গ'লোঁ। আজি ভিডিঅ'টো ইমানে, টাটা বাই বাই।